কোনোবাই বৰ ভাল কথা এষাৰ কৈছিল যে তুমি যদি ভুল চাবিৰে সাধাৰণ দুৱাৰ এখন খুলিব নোৱাৰা তেনেহ'লে ভুল চাবিৰে তোমাৰ ভাগ্যৰ দুৱাৰ কেনেকৈ খুলিবা। তোমাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ তুমি উচিত কৰ্ম কৰিব লাগিব আৰু তাৰ দ্বাৰাই তুমি খুলিব পাৰিবা তোমাৰ ভাগ্যৰ দুৱাৰ। নমস্কাৰ, মই মনোৰঞ্জন। আজি আহিছোঁ বি পজিটিভৰ মজিয়ালৈ এটি ধুনীয়া কাহিনীলৈ। কাহিনীটো আপোনাৰ মোৰ জীৱনৰ লগত মিল খোৱা কাহিনী। যদি আপোনাৰ ধৈৰ্য আছে তেন্তে কাহিনীটো আপুনি শেষলৈকে শুনক আৰু শুনিলে আপুনি গম পাব যে কাহিনীটোৰ পৰা আমি কিমান ডাঙৰ কথা এটা শিকিব পাৰোঁ। যদি আপোনাৰ এই কাহিনীটো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব, আৰু যদি বেয়া লাগে তেন্তে তো জানে আপুনি কি কৰিব লাগিব। তেন্তে আহক পলম নকৰি আমি আগবাঢ়ো কাহিনীটোলৈ। এখন দেশত এজন ৰজা আছিল। ৰজাজন আছিল তীক্ষ্ণ বুদ্ধিসম্পন্ন। তেওঁ সকলো কথা চালি জাৰি চাবলৈ ভাল পাইছিল। তেওঁ এবাৰ নিজৰ জন্মকুণ্ডলীখন উলিয়াই লৈ চাই আছিল। চাই থাকোঁতে তেওঁৰ মনত এটা কৌতূহল উপজিল যে মই যিটো ক্ষণত জন্মগ্ৰহণ কৰিছিলোঁ, যিটো মিনিট, যিটো ছেকেণ্ড, যিটো দিন, সেই দিনততো বেলেগ এজন মানুহ চাগে জন্মগ্ৰহণ কৰিছিল এই পৃথিৱীত। তেন্তে মই কেনেকৈ ৰজা হ'লোঁ আৰু তেওঁ কেনেকৈ ৰজা নহ'ল? ইয়াৰ ৰহস্যটো কি তেওঁ জানিবলৈ মন গ'ল, আৰু তেওঁ সেই ৰহস্য জানিবলৈ তেওঁ ৰাজ্যত যিমান গণ্য মান্য বিজ্ঞ ব্যক্তি আছিল তেওঁলোকক আমন্ত্ৰণ কৰিলে এখন সভালৈ, আৰু সেই সভাত তেওঁৰ প্ৰশ্নটো উত্থাপন কৰিলে। তেতিয়া সেই সভাত উপস্থিত সকলো গণ্যমান্য ব্যক্তিসকল স্তব্ধ হৈ পৰিল। তেওঁলোকে কি উত্তৰ দিব ৰজাক? তেওঁলোক বিচাৰি পোৱা নাছিল কি ভাষাৰে তেওঁলোকে ৰজাক বুজাব পাৰিব। কিন্তু সেই সভাতে এজন দাৰ্শনিক আছিল। তেখেতে ৰজাক ক'লে যে মহাশয়, এই প্ৰশ্নৰ উত্তৰটো আপুনি পাব, কিন্তু এই প্ৰশ্নৰ উত্তৰ দিবলৈ এই সভাত কোনো মানুহ নাই। যিজন মানুহ আছে তেখেত ইয়াৰ পৰা বহুত দূৰত আছে। আপুনি তেওঁৰ ওচৰলৈ নিজে যাব লাগিব, তেওঁ ইয়ালৈ নাহে। তেতিয়া ৰজাই ক'লে, ঠিক আছে, মই তেওঁৰ ওচৰলৈকে যাম, মোক কোৱা ক'ত যাব লাগিব মই। তেতিয়া দাৰ্শনিকে ক'লে যে আপুনি ইয়াৰ পৰা 300 কিলোমিটাৰ পশ্চিমে গ'লে এখন অটব্য অৰণ্য পাব, আৰু সেই অৰণ্যৰ মাজত দেখা পাব এগৰাকী মানুহ ধ্যানমগ্ন হৈ বহি আছে। তেওঁ তপস্যা কৰি আছে আৰু মাজে মাজে কিছুমান অদ্ভুত কৰ্ম কৰি আছে। আপুনি তেখেতৰ ওচৰলৈ গ'লে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাই যাব। তেতিয়া ৰজাই পলম কৰিলে আৰু তৎক্ষণাৎ মন্ত্ৰী মহোদয়ক মাতি তালৈ যাবলৈ ৰাওনা হ'ল। তেওঁলোকে গৈ 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 সেই ঠাইত উপস্থিত হ'ল আৰু দেখা পালে সঁচাকৈ এজন মানুহ তপস্যা কৰি আছে। আৰু এটা কথা আচৰিত হৈ গ'ল, তেওঁলোকে দেখা পায় যে সেই মানুহগৰাকীয়ে মাজে মাজে এটা অদ্ভুত কৰ্ম কৰি আছে। অদ্ভুত কৰ্ম কেনেকুৱা? ওচৰতে জুই জ্বলি আছে আৰু সেই জুইৰ পৰা তেখেতে আঙঠা ওলাই ওলাই খাই আছে। ৰজা বৰ আশ্চৰ্য হ'ল, কি কাম? তেখেতে সাহস কৰি মানুহজনৰ কাষলৈ গ'ল আৰু আঁঠুকাৰি বহি তেখেতক ক'লে, মহাৰাজ, মই আপোনাৰ ওচৰলৈ এটি বিশেষ কথা জানিবলৈ আহিছোঁ। মই জানো এই প্ৰশ্নৰ উত্তৰ কেৱল আপুনিহে দিব পাৰিব। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে একে ক্ষণতে জন্মগ্ৰহণ কৰি কিছুমান মানুহ কেনেকৈ সফল হয় আৰু কিছুমান মানুহ কিদৰে বিফল হয়। তেতিয়া সেই মানুহজনে বুজি পালে ৰজাৰ কথা আৰু হাঁহিলে। হাঁহি ক'লে, এই কথাটোৰ উত্তৰ মই বহুদিনৰ পৰা বিচাৰি ফুৰিছিলোঁ আৰু বিচাৰি বিচাৰি মই আজি পাইছোঁ। কিন্তু মই তোমাক এই প্ৰশ্নৰ উত্তৰ ইমান সহজে দিব নোৱাৰোঁ। ইয়াৰ পৰা তুমি 300 কিলোমিটাৰ দক্ষিণে যোৱা, তালৈ গ'লে দেখিবা এখন নদী বৈ গৈ আছে, আৰু সেই নদীৰ পাৰত দেখিবা এজন মানুহ মোৰ নিচিনাকৈ তপস্যা কৰি আছে। আৰু তেখেতক দেখিলে তুমি গম পাবা তেখেতে কিছুমান অদ্ভুত কৰ্ম কৰি আছে। তেওঁৰ পৰাই তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ পাই যাবা। তেতিয়া ৰজাই তালৈকে ঢাপলি মেলিলে আৰু গৈ 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 নদীৰ পাৰত সেই তপস্যা কৰি থকা মানুহজনক লগ পালে। কিন্তু ৰজা বৰ আশ্চৰ্য হৈ গ'ল। যি ঘটনা দেখিলে সেই ঘটনা দেখি ৰজাৰ চকু কপালত উঠি গ'ল। কি কৰ্ম! সেই মানুহজনে নিজৰ মাংস নিজে চুবাই আছে। ৰজাৰ বুকু কঁপি গ'ল। তথাপি তেওঁ সাহস কৰি তেওঁৰ ওচৰলৈ গ'ল আৰু গৈ তেখেতক ক'লে, মহাৰাজ, মই আপোনাৰ ওচৰলৈ বৰ আশা লৈ আহিছোঁ। মোৰ বৰ এটি কৌতূহল আছে, যিটো কৌতূহলৰ উত্তৰ কেৱল আপুনিহে দিব পাৰিব। আপুনি মোক কওক
যে একে ক্ষণত জন্ম হোৱাৰ পিছতো মই কেনেকৈ ৰজা হলো আৰু বাকী মানুহবোৰ কেনেকৈ ৰজা নহ'ল। তেতিয়া সেই মানুহজনে হাঁহিলে আৰু ক'লে, ময়ো এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি ফুৰিছিলোঁ, যিটো প্ৰশ্নৰ উত্তৰ মই আজি পালোঁ। কিন্তু মই তোমাক এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। যদি তোমাক সঁচাকৈ এই প্ৰশ্নৰ উত্তৰ লাগে, তুমি কষ্ট কৰিব লাগিব। তুমি ইয়াৰ পৰা 300 কিলোমিটাৰ পূবলৈ যোৱা, তৎক্ষণাত যোৱা। তালৈ গ'লে তুমি এখন গাঁও পাবা, যিখন গাঁৱত এজন 3-4 বছৰীয়া ল'ৰা মৰিবলৈ লৈছে। হয়তো কিছু সময় পিছত মৰিব তেওঁ। গতিকে তুমি এতিয়াই যোৱা আৰু সেই ল'ৰাজনক সোধা তোমাৰ এই প্ৰশ্নটো। তেওঁ তোমাক সকলো কথা বৰ্ণনা কৰি দিব। ৰজাই পলম নকৰিলে, তৎক্ষণাত মন্ত্ৰী মহোদয়ৰ লগত সেইখন গাঁৱলৈ ঢাপলি মেলিলে আৰু গৈ গৈ সেই গাঁওখন বিচাৰি পালে আৰু দেখা পালে যে হয়, এজন 3-4 বছৰীয়া ল'ৰা মৰিবলৈ লৈছে। মানুহবিলাকে তাক ঘেৰি ধৰি কান্দি আছে। তেতিয়া ৰজাই সেই ল'ৰাজনৰ ওচৰলৈ গ'ল আৰু গৈ ক'লে যে মই আপোনাৰ ওচৰলৈ এটি প্ৰশ্ন লৈ আহিছোঁ, যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি দুজন বাবাই আপোনাৰ ওচৰলৈ মোক পঠাইছে। গতিকে আপোনাক মোৰ প্ৰশ্নটোৰ উত্তৰ লাগে। হ'ল, মই যিটো ক্ষণত জন্মগ্ৰহণ কৰিছোঁ সেই একে ক্ষণতে আন বহুত মানুহ জন্মগ্ৰহণ কৰিছে, কিন্তু মই কেনেকৈ ৰজা হ'লোঁ আৰু তেওঁলোক কেনেকৈ ৰজা নহ'ল। তেতিয়া সেই ল'ৰাজনে ক'লে, হয়, এই প্ৰশ্নৰ উত্তৰটো মোৰ ওচৰত আছে আৰু তুমি ভাল কৰিছা যে তুমি বহুত সোনকালে আহিছা, নহ'লে এই প্ৰশ্নৰ উত্তৰ তুমি নাপালাহেঁতেন। চোৱা, তুমি প্ৰথম যিজন বাবাৰ ওচৰলৈ গৈছিলা তেওঁ আৰু দ্বিতীয়জন আৰু মই, এই 3জন আৰু তুমি 4জন। আমি 4জন আগৰ জন্মত ৰাজকোঁৱৰ আছিলোঁ। এবাৰ আমাৰ ৰাজ্যত বেলেগ ৰাজ্যৰ ৰজাই আক্ৰমণ কৰিলে আৰু আমি গৃহহাৰা হৈ পৰিলোঁ। গৃহহাৰা হৈ আমি বনৰ মাজত ঘূৰি ফুৰিছিলোঁ। খাদ্যৰ অভাৱ হৈছিল, আমাৰ খাবলৈ পোৱা নাছিলোঁ, পিবলৈ পানী পোৱা নাছিলোঁ। তেনেতে আমি অলপ আটা পাইছিলোঁ, যাৰ দ্বাৰা আমি ৰুটি বনাইছিলোঁ। আৰু সেই ৰুটি যেতিয়া আমি খাবলৈ ল'ম, ঠিক সেই সময়তে বনৰ মাজত এজন সন্ন্যাসী আহি উপস্থিত হৈছিল আৰু তেওঁ এডোখৰ ৰুটি আমাৰ ডাঙৰ দাদাজনৰ পৰা খুজিছিলে। তেওঁ কৈছিলে যে মই তোমাৰ ৰুটি দি মই কি জুইৰ পৰা আঙঠা ওলাই খাম? আৰু সেইজন আজি আঙঠা খাই আছে, যাক তুমি লগ পাই আহিছা। তাৰপিছত তেওঁ দ্বিতীয়জনক সুধিছিলে। দ্বিতীয়জনে কৈছিলে, তোমাক ৰুটি দি গৈ মই নিজৰ মাংস খাম। আজি দেখিলাই তেওঁ নিজৰ মাংস খাই আছে। আৰু মই তেওঁক কৈছিলোঁ যে তোমাক ৰুটি দি মই কি নাখাই মৰিম? এতিয়া চোৱা, মই নাখাই মৰি আছোঁ। ইমান খাদ্য বস্তু থকাৰ পিছতো মই খাব নোৱাৰা হৈ গৈছোঁ। কিন্তু তুমি আছিলা এওঁলোকৰ সকলোৰে ভিতৰত বেলেগ। তুমি কিন্তু তোমাৰ ভাগৰ ৰুটিৰ পৰা এটুকুৰা ৰুটি তেওঁক দি দিছিলা আৰু সেই সময়তে তেখেতে আশীৰ্বাদ কৰিছিল যে তহঁতে নিজৰ কৰ্মৰ ফল নিজে ভোগ কৰিবি, যাৰ ফলত তুমি ৰজা। আৰু বাকী দেখিলাই গোটেইখিনি। গতিকে বন্ধুসকল, এই সৰু কাহিনীটোৰ পৰা আমি বাৰু কিবা শিকিব পাৰিলোনে? আপুনি বাৰু কি শিকিলে এই কাহিনীটোৰ পৰা? কাইণ্ডলি আপুনি কমেণ্ট কৰি জনাব। কিন্তু মই এটা কথা শিকিলোঁ যে মানুহৰ ভাগ্য আচলতে কৰ্মৰ দ্বাৰাই নিৰ্ধাৰিত হয়। আমি যি কৰ্ম কৰোঁ সেই কৰ্মৰ দ্বাৰাই আমাৰ ভাগ্য নিৰ্ধাৰিত হয়। গতিকে আমাৰ ভাগ্য আমি নিজৰ হাতেৰে বনাব পাৰোঁ, ধ্বংসও কৰিব পাৰোঁ। আমি সময়ৰ লগত তাল মিলাই যদি সময়ত চলিব পাৰোঁ, তেন্তে আমাৰ ভাগ্য নিশ্চয় ভাল হ'ব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।